দোস্ত মই আহিছোঁ আকৌ গোৱালপাৰাত যিহেতুকে পৰীক্ষা শেষ হৈ গ'ল তো এবাৰ মই হোলীত আহিছোঁ তো এতিয়া মই হোলীত মস্তি কৰিম বুলি ভাবিছোঁ তো এতিয়া মই ৰাতিপুৱা আহিছোঁ চামৰাই সত্ৰ চাওক গেটখন ইমান ধুনীয়া আৰু এইখন হৈছে বৰ্ড ভিডিঅ'টো ষ্টপ কৰি পেলাই আপোনালোকে চাব পাৰে কি লিখা আছে তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বিলাক চাওক কিমান ধুনীয়া ধুনীয়া অৱতাৰবিলাক এতে কিমান ধুনীয়াকৈ দেখুওৱা হৈছে এতিয়া আছে কংসবধ চাওক ভিতৰখণ্ড নামঘৰটোৰ বহুত ধুনীয়া নামঘৰ হয় আৰু একদম পুৰণা জামানাৰ টাইপৰ হয় আৰু বহুত ভাল লাগিছে আহি ইয়াতে চাওক বাপসকল আছে ইয়াতে আমি আৰু ফুৰিব পৰীক্ষা শেষ হ'ল যে বছৰীয়া পৰীক্ষা আমাৰ গুৱাহাটী বছৰীয়া পৰীক্ষা শেষ হ'ল কাৰণে ক'ত ফুৰাওঁ এই ভণ্টিক বিয়া দিছোঁ এই বাপুজী নগৰত ইয়াতে ককাহঁতৰ হাততে দিলে হ'লহেঁতেন এতিয়া ককাক নমকৰা যাওঁ আমি বোলে কৰিলোঁ সেই দুটা ককা আছে নহয় আশীৰ্বাদ দিয়ক পৰীক্ষা ৰিজাল্ট দিব 25 তাৰিখে চ' গাইজ আমি এতিয়া ওলাইছিলোঁ তেতিয়া মই মাত শুনিলোঁ এটা ময়ূৰৰ মই ভাবিছোঁ ৰাজহাঁহ হয় কিন্তু ভিতৰত সোমাই দেখিলোঁ যে এটা ধুনীয়া আছে প্ৰকাণ্ড ময়ূৰ তো দেখি মোৰ বহুত ভাল লাগিছে জীৱনৰ প্ৰথমবাৰৰ কাৰণে মই ময়ূৰ দেখা পাইছোঁ তো চাওক কিমান ধুনীয়া ঘৰটো কিন্তু অলপমান সৰু পৰিছে আৰু ময়ূৰটো ইমান ডাঙৰ সেয়ে বন্ধুসকল আমি এতিয়া ঘৰত গ'লোঁ ফ্ৰেছ হ'লোঁ তো আমি এতিয়া আহিছোঁ ইয়াতে হোলীৰ দৌল চাবলৈ এইটো চব পাঁচটা নামঘৰৰ পৰা ইয়াতে গোসাঁই আনিছে চাওক কিমান মানুহ ভিৰ
এতিয়া আমি লগ পাইছোঁ আমাৰ বৰনামঘৰৰ বাপক এটা সেৱা লৈ তো লওঁ সেৱা আশীৰ্বাদ এটা লৈ লওঁ তেওঁৰ পৰা আপুনি অলপমান এই আপোনালোকৰ উৎসৱটোৰ বিষয়ে কৈ দিব আপুনি অলপমান এই উৎসৱটোৰ অলপমান কৈ দিব সমস্ত গোসাঁইবিলাকক লৈ ইয়াতে আজি বাপুজী নগৰ সাৰ্বজনীন হাইস্কুলৰ পথাৰত খেলপথাৰত হাজাৰ হাজাৰ মানুহৰ দ্বাৰা আজি ভক্তপ্ৰাণ ৰাইজে ইয়াত উপস্থিত হৈছে আৰু ইয়াতে আজি সমস্ত আমাৰ ইয়াৰ অঞ্চলৰ সমাজ গোসাঁইবিলাক লৈ আছে এতিয়া লাহে লাহে আমাৰ গোসাঁইবিলাক যাব আৰম্ভ কৰিছে এতিয়া নিজৰ নিজৰ স্থান লৈ যাব আৰু গোসাঁই ঘৰে সোমাই যাব ধন্যবাদ চাওক বন্ধুসকল এতিয়া গোসাঁইবিলাক লাহে লাহে দিব ধৰিছে এৱা দেওবিলাক গৈ আছে চব গোসাঁইবিলাক লৈ গৈ আছে এতিয়া প্ৰত্যেকটো নামঘৰতে লৈ যাব নিজৰ নিজৰ ঠাইলৈ Yeah.
পাইছোঁ আমি ৰাস্তাতে গোঁসাইবিলাক এতিয়া নিজৰ নিজৰ স্থানলৈ উভতি গৈছে চাওক কিমান ধুনীয়াকৈ চবে নাচি বাগি বিদায় দি আছে সকলে কিমান ধুনীয়াকৈ নাম গাই গাই ভগৱানৰ গুণগান গাই যাই আছে চাওক কিমান ধুনীয়া আৰু এয়া হ'ল ৰাধা কৃষ্ণ কিমান ধুনীয়া আমিও এতিয়া ঘৰত উভতি যাওঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো